मुख्यमंत्री महोदय निर्देश मर्मे आमी जोआ 1.5 बছर प्राय 14,315 रिक्रुटमेंट याद करिसु जेटो बेखिया और कर्मी प्रत्येक रैंकर मानु आछे तार भितरत আজি आमार 1715 प्रशिक्षु कन्स्टेबल पासिंग आउट হৈ আছে ঠিক তেনে ধৰণৰ পাসিং আউট এতিয়া আমি এপ্ৰিল মাহত আৰু 7টা লোকেশনত কৰিম আৰু 4,500 পাসিং আউট হ'ব তাৰ পিছত নেক্সট পাসিং আউট আমাৰ সেপ্টেম্বৰ অক্টোবৰ মাহত হ'ব এটো ডাঙৰ কথা হেতু হৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় মুখ্যমন্ত্ৰী পদৰ দায়িত্বভাৰ লোৱাৰ পিছৰ পৰা ৰিক্ৰুটমেণ্ট যেনে ধৰণৰ হৈছে সেইটোৰ পৰা এতিয়া বৰ্তমান যেটো আমাৰ ৰিক্ৰুটমেণ্ট চলি আছে য'ত পুলিচৰ প্ৰায় 1900 মানুহ ৰিক্ৰুট হ'ব তাৰপিছত আমাৰ ৰানিং ভেকেঞ্চি বাহিৰে 0 ভেকেঞ্চি হ'ব সো সেইটো ডাঙৰ কথা সেইটো প্ৰায় ভাৰতৰ কোনো ৰাজ্যত তেনেকুৱা নাই যে ভেকেঞ্চি 0 ভেকেঞ্চি বুলি ক'ব পাৰে ৰানিং ভেকেঞ্চি মানে হ'ল যে যিখিনি মানুহ ৰিটায়াৰ হ'ব এইখিনিয়ে ভেকেঞ্চি থাকিব আৰু তাৰ বাহিৰে ভেকেঞ্চি নাথাকিব সেইটো আমাৰ কাৰণে খুব ডাঙৰ কথা আৰু আজি যেটো ইয়াত আমি 1715 মানুহ ইউপি কনষ্টেবলৰ পাসিং আউট কৰাইছো সেইটো অসমৰ ইতিহাসৰ সৰ্ববৃহৎ পাসিং আউট পৰেড তেনেকুৱা ডাঙৰ পৰেড আজিলৈকে অসমত হোৱা নাই আৰু আমাৰ কাৰণে এইটো খুব ভাল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াত নিজে আহিছে আপোনালোকে জানে যে তেখেত We have recruited 14,000 new personnel into the police force. Today we have the passing. We have witnessed the passing out parade of first batch. Next month we are going to recruit another 6,000 Jawans into the police force. And in this process, Assam police force will be one of the police force which will have 0 vacancy. We are aiming towards that, and by May we will achieve that.